লতাশিলত জুবিন গাৰ্গ। হালধীয়াৰ ওপৰেৰে খোজকাঢ়ি খোজকাঢ়ি তেওঁ গৈ আছিল। ভবা নাছিল তেওঁ ইয়াত এনেকৈ ওলাবহি বুলি। মূৰ তুলি চাওঁতেহে দেখিলে এয়াচোন লতাশিল। কিয় জানো লতাশিলখন তেওঁৰ সাংঘাতিক ভাল লাগি গ'ল। হয়, তেওঁ লতাশিলৰ প্ৰেমত পৰিছে। হয়, তেওঁ ইয়াতে বহি চকুপানী টকাৰ কথা ভাবিছে। সূৰ্যাস্তৰ সকলো মনোৰম দৃশ্য তেওঁ ইয়াৰে পৰা প্ৰাণ ভৰি চাব খুজিছে। খুব ইচ্ছা হ'ল তেওঁৰ দীঘলী পুখুৰীৰ পানীত তেওঁ গা ধুব আৰু লতাশিলত সলাবহি কাপোৰ। নিজৰ মাজতে হেৰাই যোৱাৰ তীব্ৰ ইচ্ছা হ'ল তেওঁৰ। ২১ নম্বৰৰ চিটিবাছ এখনৰ খিৰিকীৰ মাজেৰে চিনাকি মুখ এখন দেখা পাই তেওঁ চিঞৰি উঠিল, চোৱা মোৰ দুচকুত লতাশিল, চোৱা মোৰ দুহাতত লতাশিল, লতাশিল, লতাশিল। অঘৰী প্ৰেমিক তেওঁ। ভালপোৱা জনলৈ তেওঁ লতাশিল স্তপতে ৰৈ থাকিব। পুনঃ কেতিয়া এনে হ'ব নাজানো। ময়ো তেওঁৰ বাবে লতাশিলতে ৰৈ আছো।